Hello everyone, welcome and welcome back to my YouTube channel babitas kitchen and vlog আৰু মোৰ চেনেলৰ অন্য ব্লগলৈ আপোনালোকক স্বাগতম জনাইছো আৰু আশা কৰিছো আজিৰ ব্লগটো চাই খুবেই ভাল পাব এনজয় কৰিব তেতিয়া হলে ব্লগ আজিৰ ব্লগটো ষ্টাৰ্ট কৰো আৰু এতিয়া বাজিছে 4:30 ইভিনিং হৈছে আৰু মই এতিয়াৰ পৰা ব্লগটো ষ্টাৰ্ট কৰিম বুলি ভাবিছো আৰু মাইনাও শুই আছে ভাবিলো এটো টাইমৰ পৰা ব্লগটো ষ্টাৰ্ট কৰি দিও নহলে তাই বহুত দিগদাৰি কৰে আৰু আজি আবেলিটো মই কি কৰো আপোনালোকক দেখাই যাম আৰু ৰাতি কি বনাও হেটো দেখাম তেতিয়া হলে স্কিপ নকৰাকৈ ভিডিওটো শেষলৈকে চাই যাব Hey guys, আৰু এতিয়া ইভিনিং 6টা বাজিছে আৰু মই গধূলিৰ কামখিনি হৈ গল আৰু মই যে এটা পাৰ্সেল আহিছে মানে মোৰ পাৰ্সেল এটা আহিছে বস্তু এটা অৰ্ডাৰ কৰিছিলো আৰু মই অলৰেডি বস্তুটো খুলিলো খুবেই ভাল লাগিছে আৰু আপোনালোকৰ লগত শেয়াৰ কৰিম বুলি ভাবিছো তেতিয়া হলে ব্লগ কিনো বস্তু আনিছো হেটো আপোনালোকক দেখাই লওঁ তেতিয়া হলে ভিডিওটো চাই যাব আৰু বস্তুটো হৈছে এটো মই অলৰেডি খুলিলৱে খোলাৰ মানে দুপৰীয়াতে আহিছিল আৰু কি বস্তু আছে হেটো আপোনালোকক দেখাই যাম আৰু হেটো হৈছে এটা আইচিং কিট গুটে কিটটো হয় এটো আৰু তাত কি আছে হেটো দেখাই গৈছো মই আৰু এটো হৈছে পাৱাৰ ফ্ৰী ব্লেন্ডাৰ মানে কি এটো এনেকুৱা টাইপৰ হয় হ্যান্ড ব্লেন্ডাৰ এটো আছে এটা তাৰপাছত measuring cups তাৰপাছত এটো nozzle আৰু এটো এটা তাৰপাছত এডাল ব্ৰাছ আৰু এডাল হ্যাপি বাৰ্থডে এটো আহিছে তাৰপাছত এনেকুৱা তিনিডাল আছে আৰু এয়া দুখন আছে তাৰপাছত আহিছে এইখন খুবেই ভাল লাগিছে বস্তুখিনি আৰু আপোনালোকে চাগে ভাবিছে বহুত দাম পৰিছে কিন্তু এটো বহুত প্ৰাইসটো লয়ে হয় বহুত কম প্ৰাইসতে লৈছো অফাৰ আছিল এটো 498 500 নহয় 500 কো 2 টকা কম হয় আৰু বস্তুখিনি কেনেকুৱা লাগিছে জনাব আৰু মোৰ ভাল লাগিছে আৰু হেকাৰণে আপোনালোকৰ লগত শেয়াৰ কৰিছো তেতিয়া হলে বলক আৰু আগলৈ কি দেখাই আছো আপোনালোকক আজি মই এটা ধুনিয়া ৰেচিপি দেখাম বুলি ভাবিছো আৰু ভিডিওটো প্লিজ স্কিপ নকৰাকৈ শেষলৈকে চাই যাব এইখিনি আছিল বস্তুখিনি তাৰপাছত কেনেকুৱা লাগিছে প্লিজ কমেন্ট কৰি জনাব আৰু এতিয়া বাজিছে 6:15 আৰু মই এতিয়া চাহ বনাব যাম আৰু চাহৰ লগত কি খাওঁ গৈ চাও আৰু এটা আজি ধুনিয়া ৰেচিপি মানে কি বনাম মানে ৰাতিৰ ডিনাৰত আৰু হেতু আপোনালোকৰ লগত শেয়াৰ কৰিম এটা ধুনিয়া ৰেচিপি টেস্টি আৰু একদম স্পেশাল মাইনাকো জগাব লাগিব মই আগতে জলদি কি যাওঁ আৰু চাহ বনাও তাৰ পাছত আপোনালোকক লগ পাই আছো Was it the voice was it the fire burning in me all of the noise turned into choirs of harmony left me with the pieces of forever that you broke but can you lift me up I've been Hey guys, আৰু এতিয়া মই চাহ খাই আহিলো আৰু চাহৰ লগত মই আজি বনাইছিলো বাৰ্গাৰ আৰু দেখিছেনে মাইনা এতিয়ালৈকে উঠা নাই আৰু তাক মই জগাও সোনকালে নহলে ৰাতি খুব নিদিব আৰু আমাৰ এইকেটা দেখিছেনে
মাইনাৰ খিলনা আৰু বহুত মৰমৰ হয় তাই বহুত ভাল পায় আৰু বহুত ডাঙৰ হয় এটা ডাঙৰ আৰু এটা সৰু এই দুটা তাৰমানে তাই বহুত ভাল পায় আৰু কাকো চুব নিদিয়ে আৰু তাইক মই জগাই লওঁ তাৰপাছত আপোনালোকক লগ পাই আছোঁ অলপ দেৰিকৈ একেবাৰে মই যেতিয়া কিটচেনত যাম স্পেচিয়েল আজি বনাম আপোনালোককতো কৈছোঁৱে সেইটো ৰেচিপিটো দিম তেতিয়াহ'লে আপোনালোকে ভিডিঅ'টো স্কিপ নকৰাকৈ শেষলৈকে চাই থাকিব বনাবৰ কাৰণে এতিয়া মই এইখিনি চিকেন লৈ লৈছোঁ আৰু চিকেনখিনি ভালদৰে ধুই মেলি মেৰিনেট কৰিবৰ কাৰণে জোখমতে হালধি গুড়ি দি লৈছোঁ তাৰপাছত ইয়াতে মই জিৰা জালুক আৰু আদা নহৰুৰ পেষ্ট 2 চামুচ দি লৈছোঁ আৰু আধা চামুচকৈ ৰেড চিলি পাউডাৰ জিৰা পাউডাৰ ধনিয়া পাউডাৰ আৰু চিকেন মছলা দি লৈছোঁ তাৰপাছত ইয়াতে মই জোখমতে নিমখ দি লৈছোঁ আৰু এতিয়া মই ইয়াতে 4 চামুচমান দৈ দি লৈছোঁ আৰু ভালদৰে হাতেৰে মিক্স কৰি লৈছোঁ এতিয়া এইখিনি মোৰ মিক্স কৰা হৈ গৈছে আৰু আধা ঘণ্টাৰ কাৰণে ফ্ৰিজত ৰাখি দিম আৰু এইফালে মই পিঁয়াজখিনি কাটি লৈছোঁ আৰু আধা ঘণ্টাৰ পিছত মই দুখন কেৰাহী পাতি দিছোঁ আৰু এখনত মই চিকেনখিনি ফ্ৰাই কৰিম আৰু এখনত মই পিঁয়াজখিনি ফ্ৰাই কৰিম আৰু পিঁয়াজখিনি একেবাৰে কম জুইত ফ্ৰাই কৰিব লাগিব আৰু ৰিফাইন তেল লৈছোঁ মই আৰু এতিয়া মই আদা এড কৰিছোঁ আৰু এইফালে মই চিকেনখিনি দি লৈছোঁ আৰু দুইখিনিয়ে মই ভালদৰে লৰাই ফ্ৰাই কৰি থাকিম আৰু পিঁয়াজখিনি তেতিয়ালৈকে ফ্ৰাই কৰিব লাগিব যেতিয়ালৈকে এপিচ পিঁয়াজ গোল্ডেন ব্ৰাউন কালাৰৰ হৈ নাযায় তেতিয়ালৈকে ফ্ৰাই কৰিম আৰু চিকেনখিনি এই পানীখিনি একদম নোহোৱা হৈ যাব লাগিব তেতিয়ালৈকে ফ্ৰাই কৰিব লাগিব আৰু দেখিছেনে কালাৰটো অলপ চেঞ্জ হৈ আহিছে আৰু এইটো ষ্টেজতে মই ইয়াতে গৰম মছলাটো এড কৰি দিছোঁ আৰু ভালদৰে এইখিনি মিক্স কৰি লৈছোঁ আৰু এইফালে পিঁয়াজৰ কালাৰটো চেঞ্জ হৈ আহিছে আৰু এইফালে চিকেনখিনিৰ পৰাও তেল ওলোৱা আৰম্ভ কৰিছে আৰু চিকেনখিনিও এইখিনি ধুনীয়াকৈ ফ্ৰাই কৰা হৈ গৈছে আৰু এইফালে মোৰ পিঁয়াজখিনিও ফ্ৰাই কৰা হৈ গ'ল এতিয়া মই নমাই লৈছোঁ আৰু ইয়াতে মই যি আলমণ্ড দুটা জলকীয়া তাৰপাছত আৰু ইলাইচি কাজু আৰু লং দি লৈছোঁ আৰু এইখিনি এতিয়া মই পেষ্ট বনাই ল'ম আৰু চিকেনখিনি লৰাই আছোঁ আৰু এতিয়া মই পেষ্টখিনি কৰা হৈ গৈছে আৰু এতিয়া মই এই পেষ্টখিনি চিকেনখিনিত এড কৰি দিম আৰু এইখিনি ভালদৰে লৰাই মিক্স কৰি লৈছোঁ আজিৰ মোৰ মোগলাই চিকেনৰ ৰেচিপিটো কেনেকুৱা পালে প্লিজ কমেণ্ট কৰি জনাব আৰু খাবলৈ খুবেই ভাল হৈছিলে খুব টেষ্টি হয় আৰু দেখিছেনে কিমান ধুনীয়াকৈ গাঢ় হৈ আহিছে আৰু আপোনালোকে যদি অকণমান পানী দিব বিচাৰে দিব পাৰে মই অকণমান দি লৈছোঁ আৰু এইখিনি প্ৰায় হৈয়ে গৈছে আৰু ইয়াতে মই এতিয়া কচুৰি মেথি এড কৰি দিছোঁ আৰু ভালদৰে মিক্স কৰি দিছোঁ আৰু 2 মিনিটমান পাছত এইখিনি মই নমাই দিছোঁ আৰু এতিয়া মই এটা বাউলত উলিয়াই লৈছোঁ দেখিছেনে কিমান ধুনীয়া লাগিছে আৰু খাবলৈও খুব টেষ্টি হৈছিলে হে গাইজ আৰু এতিয়া মই ভাত খাই আহিলোঁ আৰু আপোনালোকৰ লগতো শ্বেয়াৰ কৰিলোঁ গধূলি কি বনালোঁ এটা চিকেনৰ ধুনীয়া ৰেচিপি বনাইছিলোঁ সেইটো হৈছে মোগলাই চিকেন আৰু খাবলৈ খুব টেষ্টি হৈছিল আৰু আপোনালোকেও এনেকৈ বনাইনে জনাবচোন
আৰু মোৰ মুগলাই চিকেনৰ ৰেচিপিটো কেনেকুৱা লাগিছে প্লিজ কমেণ্ট কৰি জনাব আৰু যদি ভাল লাগিছে কি কৰিব এটা লাইক কৰিব কমেণ্ট কৰিব আৰু চেনেলটো সাবস্ক্ৰাইব কৰি বেল বটনটো হিট কৰি দিব তেতিয়াহে মোৰ নতুন ভিডিঅ'ৰ নটিফিকেশ্যনটো সকলোতকৈ আগতে পাব আৰু আজিৰ ব্লগটো মই ইয়াতে শেষ কৰিছোঁ এটা নতুন ভিডিঅ'ৰ সৈতে আকৌ লগ পাম বাই বাই